সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ ইউটিউব চেনেল বন্দনা অলিছ লাইফষ্টাইললৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি 2024 বৰ্ষৰ প্ৰথম দিনটোত গাঁৱৰ সমনীয়াৰ লগত মিলি হঠাৎ ক'লৈ গ'লো, কি কৰিলোঁ, ক'ত এসাঁজ খালোঁ ভিডিঅ'টোৰ জৰিয়তে চাওঁ ব'লকচোন। এতিয়া 4 বাজিবলৈ 5 মিনিট বাকী আছে। আমাৰ ধুনু আৰু গুণু সাৰ পোৱাই নাই, সিহঁতক উঠাই দিওঁ। আমি ৰেডিয়ে হ'লোঁ। এয়া এজন এজনকৈ গাড়ীত উঠি আছে মানুহ। তাৰপিছত আমি যাম আৰু। গাড়ীত নাচি বাগি আমি সকলো গৈ আছো আৰু। ঘর পানি পক্ষী হল নামি আহা মাতিল সুৰৰ চুলি মেলিল নামি আহা গান আপোনালোকৰ ভাল লাগিছেনে এইটো দৃশ্যটো? ইমান ধুনীয়া। আমি সকলোবিলাক ঠাই চাই মেলি আহিলোঁ, বহুত ভাল লাগিলে। আৰু আমি খানাস্থলীলৈ আহিলোঁ আৰু গোটেইবিলাকে আমি আহি পিনে কেইজনমানে পূৰা ডেন্সত ব্যস্ত। তাৰপিছত আমিও আৰু এপাক দিলোঁ আৰু নাচি। নাচি বাগি উঠি আমি আটাই এতিয়া খানা খাব ওলাইছোঁ। যিহেতু চাপানালাৰ ওচৰতে মৃত্যুঞ্জয় মন্দিৰ, আমিনো মৃত্যুঞ্জয় মন্দিৰলৈ নোযোৱাকৈ কেনেকৈ থাকোঁ বাৰু কওকচোন আপোনালোকে। সেইটো কাৰণে আমি আটাইয়ে মৃত্যুঞ্জয় মন্দিৰলৈ গ'লোঁ। ফাইনেলি আমি মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোঁ। আহি পাই দেখিলোঁ ইমান যাত্ৰী, চাওকচোন আপোনালোকে। বহু দিনৰ পৰা মই আহিম বুলি এই মন্দিৰটোৰ ওচৰলৈ আহিব পৰা নাছিলোঁ জানানে। আজি আহি পাই মোৰ বহুত ভাল লাগিলে। আৰু চাওকচোন আপোনালোকে বাৰু। আমাৰ সপোন পূৰণ হ'ব গৈ আছে গাইজ। আমি তললৈ গ'লোঁ, গৈ পিনে আমি দেখিলোঁ যে তাত যজ্ঞকুণ্ডটো আছে আৰু গণেশ বাবা আছে। গণেশ বাবাক প্ৰণাম কৰিলোঁ আৰু ভৃগুগিৰি মহাৰাজক প্ৰণাম কৰিলোঁ আৰু তাৰপিছত আমি ওলাই আহিলোঁ আৰু শিৱকোষক প্ৰণাম জনাই আমি ষ্টেপত উঠিলোঁ। আহি পাই উঠিয়ে আমি ইয়াত দেখিলোঁ যে আৰতি হৈ আছে। গতিকে এই মনোমোহা দৃশ্যটো ভাল লাগি আপোনালোকৰ মাজত দেখাবৰ কাৰণে এটা ভিডিঅ' কৰিলোঁ আৰু। कन्याकुमारी धीमहि तन्नो दुर्गा प्रचोदयात्। हरि ओम महाकाल
च विद्महे श्मशानवासिन्यै च धीमहि तन्नो घोरः प्रचोदयात् हरिः ओम् हंस हंस इय विद्महे মই মোৰ নিজৰ লগতে আপোনালোকৰ মংগলৰ কাৰণেও শিৱগোসাঁইৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ইমান ভাল লাগিছে যে তাৰ পৰা আহিবৰে মন যোৱা নাই। তথাপিও সময়ৰ অভাৱৰ কাৰণে ঘৰলৈ উভতি যাব লগা হ'ল আৰু। এতিয়া আমি ঘৰলৈ বুলি গাড়ীত উঠিলোঁ। সঁচাকৈ আজিৰ দিনটো ইমান আনন্দ মনেৰে পাৰ হ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবচোন। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলটো দবাই দিব। ধন্যবাদ।